মই আপোনাসকলক যিখিনি আপোনাসকলে কৰিলে তাৰ প্ৰত্যুত্তৰ দিবলৈ মই একো নাই। মই অনুভৱ কৰিছোঁ যে মই যেন পাবলগীয়াতকৈও বেছিকৈ কৰিছোঁ আপোনাসকলৰ পৰা। 2 নম্বৰ কথা যে ডিব্ৰুগড় প্ৰেছ ক্লাবে যে এনেকুৱা এটা অনুষ্ঠান কৰিব আৰু এনেকুৱা এখন লাইফ চাইজ এখন প্ৰশস্তি পত্ৰ লৈ আহিব, সেইটো মই ভবাই নাছিলোঁ। মই ভাবোঁ যে চাগে আহিব আৰু সকলোৱে কথা বতৰা পাতিব আৰু সুদাইনিকে চাহ একাপ খাব, তাৰপিছত যাব বুলি। কিন্তু মই দেখিছোঁ যে এতিয়া এনেকুৱা এটা অৱস্থালৈ আনিলে যে মই নিজকে যেন সম্বৰণ কৰিব পৰা নাই, গোটেই কথাটো কৰিব পৰা নাই। কাৰণ বিভিন্ন সম্ভাষণ বিভিন্ন ধৰণৰ কথা পাইছোঁ, তেনেকুৱা লাইফ চাইজৰ এখন প্ৰশস্তি পত্ৰ মই জীৱনৰ প্ৰথমবাৰ পাইছোঁ। মই ডিব্ৰুগড় প্ৰেছ ক্লাবক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, মই আন্তৰিক ভালপোৱা জনাইছোঁ। দেশৰ সেৱা কৰিবলৈ, মানুহৰ সেৱা কৰিবলৈ, আমাৰ এই নগৰখনৰ সেৱা কৰিবলৈ আৰু সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ সেৱা কৰিবলৈ যেন আপোনাসকলক ঈশ্বৰৰ শক্তি সামৰ্থ্য সকলো দিয়ে, আপোনাসকলে যেন সঠিক বাটে আগবাঢ়ি যায়। আমি আমাৰ এই নগৰখনৰ বা এই জিলাখনৰ বহুত কাম আধা কৰাকৈ চৰকাৰে কেতিয়াবা এৰি দিছে আৰু সেইকাৰণে আমাৰ জিলাখনে বিভিন্ন সময়ত ভীষণ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পৰা সদায় এটা সাৱধান বাণী শুনি আছে। ইয়াত মই নিজে বহুতবাৰ দেখিলোঁ যে আগতে যেনেকৈ 2টা স্পাৰ কৰাৰ কাৰণে ডিব্ৰুগড় লৈ গ'ল, এতিয়াও যদি আমাৰ পশ্চিমৰ ফালে আৰু 2-3টা স্পাৰ যদি আঁতৰাই দিলেহেঁতেন, তেনেহ'লে ডিব্ৰুগড় বহু পৰিমাণে নিৰ্ভৰ হৈ থাকিলহেঁতেন। কিন্তু এতিয়া আমাৰ সদায় ভয় হয়, যেতিয়াই বাৰিষা আহে তেতিয়া আমাৰ ভয় হয় যে নগৰখনলৈ পানী কেনেবাকৈ সোমাই আহিব নেকি, ব্ৰহ্মপুত্ৰ আহিব নেকি। মই ভাবোঁ যে আপোনাসকলে যিটো সেৱা কৰিছে এই নগৰখনৰ প্ৰতি, জিলাখনৰ প্ৰতি, তাৰ যেন কেতিয়াও কোনো হানি বিঘিনি নহয়। সকলো প্ৰকাৰে যেন আপোনাসকলে এই জিলাখনৰ কাৰণে, ইয়াৰ মানুহৰ কাৰণে কাম কৰি যায় আৰু আমি যাতে ব্ৰহ্মপুত্ৰৰ পৰা বিভীষিকা অনুভৱ কৰিব নালাগে, তাৰ প্ৰতি যেন আপোনাসকলে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ গোটেই কথাখিনি তাতে বিৱৰণ দি কয়, যাতে ইয়াৰ অন্তত কিবা এটা সুস্থিৰ পৰামৰ্শ মতে এটা সুস্থিৰ কৰ্ম হ'ব পাৰে। নহ'লে ডিব্ৰুগড় সদায় এটা ভয়ানকভাৱে এটা বিপদৰ সন্মুখীন হৈ বৰ্তি থাকিব লাগিব। মই আপোনালোকক দিবলৈ একো নাই। মোৰ অন্তৰৰ একেবাৰে আন্তৰিকভাৱে মই শ্ৰদ্ধা জনাইছোঁ, মোৰ শুভেচ্ছা জনাইছোঁ। এই অনুষ্ঠানটো যেন দিনে দিনে শক্তিশালী হৈ যায় আৰু মানুহক সেৱা কৰিবলৈ শক্তি পায়, হৃদয়ৰ শক্তি পায়। ইয়াকে কৰি মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনাক খন্তেক বহিবলৈ অনুৰোধ কৰিছোঁ। সুদাইনিকে চাহ একাপ খাব।